নমস্কাৰ বন্ধুসকল পুনৰ একবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি ব্লগ নহয়, যিহেতু কৈ আছিলে যে ৰোজ ভিডিঅ' লাগে তেন্তে আজি ৰোজ দিবলৈ গৈ আছোঁ। আৰু মইতো ৰোজ মানে এইবিলাক এই চব নহয় যে ধেমালি সুৰত কৈছোঁ কিবা কিবি নহয়। আৰু মই যিটো দেখিম ন চিধা চিধি ক'ম, হয় মোক ভাল পাওক না বেয়া পাওক, সেইটো মতলব নাই। তেন্তে বোলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ কথা পাতিম আমাৰ মামাৰ ওপৰত, CM মামা আৰু আমাৰ দুজনমান আৰক্ষী বিষয়াৰ ওপৰত, যিয়ে নেকি কেলা তলুৱা ছাতি আছে নিজৰ ভৰিৰে। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ নমস্কাৰ নমস্কাৰ। অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা যুৱক যুৱতী অথবা ছাত্ৰ ছাত্ৰীসকলৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্য চৰকাৰৰ খৰচত উভতাই লৈ অহা হ'ব। মামা আপোনাৰ বাৰু তেনেকৈ ক'বলৈ অকণমানো লাজ নালাগিলেনে যে বাহিৰত মানে মৃত্যু হ'লে সন্মান সহকাৰে লৈ অনা হ'ব? কিন্তু আপুনি এনেকৈ ক'ব নোৱাৰে নিজে বাহিৰত যিখিনি ল'ৰা ছোৱালীয়ে কাম কৰি আছে বা যিখিনি পুৰুষ মহিলা আছে সিহঁতক আমাৰ অসমলৈ আমি নিজে কাম কৰাৰ ব্যৱস্থা কৰি দিম। কি মানে? অৱশ্যে হস্পিটালত ট্ৰিটমেণ্টৰ কাৰণে যি ট্ৰিটমেণ্ট কৰিব যায় তেনেকুৱা ধৰণে ৰোগীৰ মৃত্যু হ'লে এই আঁচনিখনৰ সুবিধা নাপাব। বন্ধুসকল, এই আঁচনিখন পাবৰ কাৰণে তোমালোকৰ যদি বাহিৰত কোনোবাই যদি কাম কৰি আছা তেতিয়াহ'লে বেমাৰ হোৱাৰ লগে লগে তোমালোকে কেলা এই হস্পিটেলত দেখুৱাবলৈ নাযাবা। কাৰণ কেলৈ চৰকাৰে আকৌ হস্পিটেলত যদি তোমালোক যদি মৰি যোৱা চৰকাৰে মানে লৈ অনা ব্যৱস্থাটো নকৰিব। আৰু 2 নম্বৰ কথা হৈ গ'ল যে কেলা যদি কাৰোবাৰ যদি বাহিৰত কাম কৰি থাকোঁতে বেমাৰ হয় সিটোতো হস্পিটেলত দেখুৱাবলৈ যাবই নে সি আপোনালোকে মানে ফ্ৰী আঁচনি দিবৰ কাৰণে সি ৰুমতে বহি কিনি মৰি যাব মানে? কেলা কথা ক'বলৈ আহিছে। এই আঁচনিখন অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চোৱা চিতা কৰিব। এই বছৰ আমি আঁচনিখন নোহোৱাকৈ প্ৰায় 15টা এনেকৈ মৃত শৰীৰ অসমলৈ উভতাই আনিছিলোঁ। কিন্তু এতিয়া 112 নম্বৰত গাৰ্জেনে ফোন কৰি দিলেই SBয়ে ডিটেইলছ গ্ৰহণ কৰিব আৰু স্পেচিয়েল ব্ৰাঞ্চৰ এজন DIGৰ এই দায়িত্ব থাকিব। তেওঁ মৃতদেহটো সন্মান সহকাৰে উভতাই লৈ অহাৰ বাবে কাম কৰিব। এই শ্ৰদ্ধাঞ্জলি নামৰ আঁচনিখন যিখন আমি অসম চৰকাৰৰ এই বছৰৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ তাক আজি কেবিনেটে অনুমোদন জনায়। তাকে আৰু এখন আঁচনি ওলাই গ'ল যিখনৰ নাম হৈছে কেলা শ্ৰদ্ধাঞ্জলি আঁচনি, যিয়ে নেকি কেলা অসমৰ আকৌ চাগে কিবা এটা বিকিব। মানে অলৰেডিটোতো বিকিছেই, কাৰণ হোৱাটোৱেতো ওলাইছে নোহোৱাটোতো নাই ওলোৱা। কাৰণ ইমানখিনি এই বাহিৰৰ পৰা যদি এখন গাড়ী লৈ এখন প্লেনেৰে কিবা এটা কৰি অনা হয় তাকটোতো পইচা দিব লাগিবই। তাতকৈ ভাল মামা মই এটা কথা কৈছোঁ, এইবিলাক এনেই এই আঁচনি চাচনি আলবালত যদি পইচা যে খৰচ কৰি আছে তো সেই পইচাবিলাকেৰে গুৱাহাটীতে হওক বা য'ত আপোনালোকৰ গভৰ্ণমেণ্ট মাটি আছে তাতে ভাল ভাল কোম্পানী বনাই দিয়ক। আৰু বাহিৰত যিখিনি ল'ৰা ছোৱালী যুৱক যুৱতী যিমান আছে চবকে আনি এইফালে কাম দিয়াৰ চেষ্টা কৰকচোন। এনেওতো পইচাটো ওলাই আছে আঁচনি নামত। অৰুণোদয় আঁচনি 1200 টকীয়া এটা গেছ চিলিণ্ডাৰ ল'লে শেষ হৈ যায়, হয় নাই বাৰু? তাতকৈ ভাল আকৌ শ্ৰদ্ধাঞ্জলি আঁচনিটো উলিওৱাতকৈ এইফালে আৰু 2 টকামান মিলাই কেনি এইফালে চিমেণ্ট ফেক্টৰী কিবা কিবি বনাওক না। আৰু আপোনালোকৰ যিখিনি গভৰ্ণমেণ্ট মাটিত যদি এনেকৈ ফেক্টৰী কিবা কিবি বনায় তেতিয়াহ'লে আমাৰ অসমৰ সম্পদ কিছুমান নিবিকাকৈও আপোনালোক চলিব পাৰিব আৰু আমাকো চলাব পাৰিব। বুজিছে নহয় মামা? A few minutes later. এটো আমাৰ সাইকেল নহয় জাৰে ন, 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 এটো আমাৰ সাইকেল নহয় জাৰে ন। এইটো চাইডৰ পৰা আহি কেনি কি কৈছে, এইটো আমাৰ চাইকেল নহয়। আয়ো মূৰ্খ, এইটো আমাৰ চাইকেল বুলি নকয়, কয় যে এইখন আমাৰ মটৰ চাইকেল নহয় বা এইখন আমাৰ বাইক নহয় বা এইখন আমাৰ স্কুটি নহয়। এইটো আমার साइकिल নহয় জারে না, আমার साइकिल নহয় জারে না। तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ?
নহওক হেমলেটটো পিন্ধি লওক ফাইনটো কাটক হেমলেটটো পিন্ধি লওক ইয়াত 1000 টকা ফাইন কাটিছো আপুনি ফাইনটো কাটক প্ৰথমলি কথা ফাইনটো কাটক হিলিব নোৱাৰিব ইয়াৰ পৰা ফাইনটো কাটক মোৰ ফাইন কাটিছো নহয় মই 1000 টকা ফাইন কাটিলো নাই আপুনি কেলে চলাইছে আপুনি আইন কিয় ভংগ কৰিছে লৈ আহিব লাগে গাড়ীত আপোনালোকে ফাইনটো কাটক ফাইনটো কাটক বন্ধুসকল কি শুনিছো মানে পুলিচৰ কাৰণে কোনো নিয়মেই নাই কোনোবাই বাইক এখন লৈ আনিছে তাৰ হেলমেট নাই লাইচেন্স নাই বাইকখন মানে য'ত চেক হৈ আছে তাৰ পৰা বাইকখন লৈ যাবগে আমাৰ কি বুলি কয় থানালে কিন্তু বাইকখন আকৌ যে লৈ যাব সিহঁতৰ আকৌ লাইচেন্স হেলমেট একো নালাগে আমি চলোৱাকেইটাৰহে লাগে আমাৰ কেলা 1000 500 1500 পুৰা 5000 পুৰা ফাইন কাটি পুৰা গা দিব জানে আৰু ইহঁতৰ কাৰণে একো নহয় এইখন মাইনৰ ল'ৰা এটাই লৈ আনিছে তো স্কুটিখন থানালৈ লৈ গৈছে আৰু পুলিচ হয় এইফালে সিহঁতি নাজানে যে বাইক চাইক এনেকৈ আহিলে হেলমেট এটা লৈ যাব লাগে যদি সেইকণৰ পৰা লাগিলে 100 মিটাৰে হওক 100 মিটাৰ যাওঁতে যদি এক্সিডেণ্ট হৈ যায় আমাক জ্ঞান দিব আহে নিজৰে জ্ঞান নাই বাইকখনৰ আপোনালোকৰ গাড়ীত থাকিব লাগে হেমলেটটা আপোনালোকে অন ডিউটিত থাকক কেলে থাকিব আপোনালোকে থানাৰ পৰা মাতি আনক হেমলেট কেলে নিব মোৰ 1000 টকা আপুনি ফাইন কাটিছে মই হেমলেট নোহোৱাকে ইয়াত আপোনালোকৰ ডাবুল গৈছে এজনো নহয় দুজন গৈছে ইয়াত হেমলেট মাতি আনক থানাৰ পৰা মানুহ মাতক আমি আইন আপোনালোকৰ কাৰণে নহয় আইন আমাৰ কাৰণে ন আইনটো আমাৰ কাৰণে ন অকল কি ফাইনটো কাটি লওক তেখেতৰ ফাইন কাটক লাইচেন্স দেখাওক লাইচেন্সৰ ফাইনটো কাটক ফাইন নাই পইচাই নাই ক'ব কাটিব 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 কি কথা কয় এইফালে পুলিচৰ চাকৰি এইফালে পইচা নাই হে ফাইনটো মোক পইচা নাই লাইন কাটিছো না আপোনালোকৰ এখেতৰ বুজা নাই এখেতৰ অনলাইনত কাটিব নোৱাৰে নহয় এখেতৰ ফাইনটো কাটক এখেতে বাইক কেলে চলাব আপোনালোকৰ পুলিচৰ মানে বাইক কেলে চলাব লাইচেন্স নোহোৱাকৈ নিব পাৰে নেকি পাৰে তেতিয়াহ'লে লাইচেন্স নোহোৱাকৈ আমিও চলাই দিব পাৰিম লাইচেন্সত আমি ধৰা নাই নহয় কাৰোবাক ধৰিছো নেকি লাইচেন্স যাৰে নহওক লাইচেন্স নোহোৱাকৈ কেনেকে চলে মোৰ লাইচেন্সটো চাইছে ন আপুনি মোৰ লাইচেন্সটো চাইছে মোৰ লাইচেন্স আপুনি ঘৰৰ পৰা আনিবলৈ ব্যৱস্থা কৰিছে মই তেখেতৰ প্ৰমাণটো লাগিব নেকি বা ভাল জধা মূৰ্খ বনাই আছ দেই আমাৰ লেখীয়া মানুহবিলাকক আমি যদি কওঁ পইচা নাই তেতিয়া কি একদম মানে কৈছোঁ না এনেকুৱা মানে গোটেইখিনি কথা নাই কোৱা আমাৰ দেৰগাঁৱতে আছে কেইজনমান পুলিচ তেওঁলোকক আমি ৰেচপেক্ট কৰোঁ কেলৈ কৰোঁ তেওঁলোকে আমাৰ প্ৰব্লেম হয় সেই প্ৰব্লেমটো বুজি পায় আৰু এনেকুৱা পুলিচকেইটাক নহয় একদম কাণৰ তলত দিব লাগে আজিকালি টেকন'লজি আছে কোনো ভয় কৰিব নালাগে যদি এনেকুৱা প্ৰব্লেম হয় ন চিধা মোবাইল উলিয়াই ভিডিঅ' কৰিব লাগে ভিডিঅ' কৰা নহয় ডাইৰেক্ট লাইভ আহিব লাগে কাৰণ লাইভ আহিলে মোবাইলটো ভাঙি দিয়া চান্স থাকে ফেচবুক হওক ইউটিউব হওক আজিকালি চবেই ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম চবেই ছ'চিয়েল মিডিয়া চলায় তো মই এটাই ক'ম যে ডাইৰেক্ট লাইভ আহিবা যাতে মোবাইল ভাঙি দিলেও লাইভটো থাকি যায় তেন্তে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব ছাপোৰ্ট কৰি যাব এনেকৈ মানে বজাবৰ কাৰণে কাৰণ আমি অসমীয়া হয় তেন্তে আজিলৈ বাই বাই টাটা জয় আই অসম